বিহু আহি আছে আৰু আজি মই বনাম 5 মিনিটৰ ভিতৰত নাৰিকলৰ লাড়ু। চাই থাকিব ভিডিঅ'টো। তৎক্ষণাত কেনেকৈ নাৰিকলৰ লাড়ু প্ৰস্তুত কৰা হয় সেই প্ৰচেছখিনি আপোনালোকক দেখুৱাম। নমস্কাৰ, মই জোন আপোনালোক সকলোকে অনুপ্ৰতীজ কিচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। মই লৈছোঁ শুকান নাৰিকলৰ গুড়ি মেচাৰিং কাপোৰে। ইয়াতে মই 2 কাপ লৈছোঁ আৰু লৈছোঁ মই ইয়াতে 1 কাপ মেচাৰিং কাপোৰে চেনি আৰু লৈছোঁ ইয়াতে মেচাৰিং কাপোৰে 1.5 কাপ গাখীৰ আৰু লৈছোঁ ইয়াতে 2 টেবুল স্পুন পাউডাৰ গাখীৰ। নাৰিকলৰ লাড়ু বনাওঁতে কেৰাহীখন ডাঠ আৰু চাফা ল'ব লাগে, মানে কেৰাহীখন তলটো ডাঠ হ'ব লাগে আৰু চাফা ল'ব লাগে, তেতিয়াহে নাৰিকলৰ লাড়ু ফটফটীয়া বগা হয়। ইয়াতে 1 কাপ গাখীৰ আৰু আধা কাপ দিম আৰু এইখিনি দিয়াৰ পিছতে মই দিম ইয়াতে শুকান নাৰিকলৰ গুড়িখিনি। এইখিনি দি মই অকণমানখিনি লৰাই ল'ম। লৰাই লোৱাৰ পিছতে মই দিম ইয়াতে চেনিখিনি দিয়াৰ পিছত মই এইখিনি আকৌ লৰাই ল'ম। এইখিনি ভালদৰে মিক্স কৰিব লাগিব আৰু এনেকৈ মিক্স কৰাৰ পিছতে চেনিখিনি গলি যাব আৰু মিশ্ৰণখিনি পনীয়া হৈ পৰিব। যেতিয়া পনীয়া হৈ পৰে তেতিয়া ঘনকৈ লৰাই থাকিব লাগিছেনে গেলগেলীয়া টাইপৰ হৈছে আৰু এইখিনি এনেকৈ শুকুৱাব লাগিব। যেতিয়ালৈকে নুশুকায় কণ্টিনিউৱাছলি এইখিনি লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। আৰু এইটো বনাওঁতে মিডিয়াম ফ্লেমত কৰিব, হাই ফ্লেমত কৰিলে পটককৈ জ্বলি যাব ভয় থাকে ন, সেইকাৰণে এইখিনি মিডিয়াম ফ্লেমতে লৰাই ল'ব। আৰু মই দিছোঁ ইয়াতে পাউডাৰ গাখীৰখিনি দি মই আকৌ এইখিনি লৰাই ল'ম ভালদৰে। লৰাই লোৱাৰ পিছত এইখিনি যেতিয়ালৈকে শুকাই নাযায় তেতিয়ালৈকে মই এইখিনি লৰাই থাকিম। চাইজনে ইয়াতে মোৰ এইখিনি শুকাব ধৰিছে, এঠা ভাৱ আহিছে, মানে নাৰিকলৰ যিটো মানে মিশ্ৰণ আছে সেইটোৱে কেৰাহীখন এৰিব ধৰিছে। চাইছেনে মোৰ ড'টো মানে তৈয়াৰ হ'ব ধৰিছে এতিয়া। আৰু এনেকৈ শুকান নাৰিকলৰ গুড়িৰে লাড়ু তৈয়াৰ কৰিব পাৰি। আৰু এনেকৈ মই তৈয়াৰ কৰি লওঁ শুকান নাৰিকলৰ গুড়ি। আৰু এইখিনি এনেকৈ কোনোবাই যদি আলহী আহে এনেকৈ 5 মিনিটৰ ভিতৰতে প্ৰস্তুত কৰি বনাই খুৱাব পাৰিব। আৰু মোৰ এইখিনি হ'ল, মই এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিম এখন প্লেটত। আৰু আপোনালোকে প্লেটখনত ঘি নাইবা তেল সানিও দিব পাৰে, মই একো সানা নাই। মই এনেই মানে অলপ ঠাণ্ডা হ'ব দিছোঁ। অলপ ঠাণ্ডা হ'লেহে লাড়ু বনাই ভাল লাগিব। আৰু নাৰিকলৰ লাড়ু বনাওঁতে মিশ্ৰণখিনি ঠাণ্ডা কৰিহে বনাব লাগে। এতিয়া ঠাণ্ডা হৈছে, হাতেৰে চুব পৰা হৈছে। মই অলপমান মিশ্ৰণ লৈছোঁ নাৰিকলৰ আৰু এইখিনি মই এতিয়া মিডিয়াম চাইজৰ লাড়ু এটা বনাই ল'ম। আৰু এনেকৈ মোৰ এটা লাড়ু প্ৰস্তুত হ'ল। আৰু এনেকৈ মই গোটেই মিশ্ৰণখিনিৰে লাড়ু বনাই ল'ম। আৰু যদি হাতত লাগি ধৰে আপোনালোকৰ তেতিয়াহ'লে অকণমান ঘি নাইবা তেল লগাই ল'ব হাতত আৰু এনেকৈ বনাব। বহুত টেষ্টি হয় খাবলৈ। এবাৰ বনাই খালে বাৰে বাৰে খাব মন কৰিব। আৰু এনেকৈ মই অলপ অলপকৈ নাৰিকলৰ মিশ্ৰণ ল'ম আৰু একে চাইজৰে গোটেইখিনিয়ে মই লাড়ু বনাই ল'ম। মানে আৰু ইয়াতে মই 2 কাপ লৈছিলোঁ নাৰিকলৰ গুড়ি আৰু কিমানখিনি মোৰ লাড়ু হৈছে আপোনালোকে চাব। আৰু এনেকৈ মই গোটেইখিনিয়ে লাড়ু প্ৰস্তুত কৰি ল'ম। আৰু এইবাৰ বিহুত এনেকৈ বনাই খাওক। যদি আপোনালোকৰ ওচৰলৈ বেছি টাইম নাই, এনেকৈ বনাই খাওক, কম সময়ৰ ভিতৰতে হ'ব আৰু আলহীকো খুৱাওক। বহুত টেষ্টি হয় খাবলৈ। এবাৰ বনাই খালে বাৰে বাৰে বনাই খাব মন কৰিব। আমাৰ যিটো মানে ঘৰুৱা নাৰিকল মানে কেঁচা নাৰিকলৰ গুড়ি যিটো বনোৱা হয় সেইটোতকৈ এইটো বেছি টেষ্টি হয় খাবলৈ। এবাৰ বনাই খাবচোন। আৰু এনেকৈ আমাৰ গোটেইকেইটা লাড়ুটো প্ৰস্তুত কৰা হ'ল। চাইছেনে কিমান ফটফটীয়া বগা হৈছে। আৰু এনেকৈ মই এতিয়া ভাঙাই দেখাই আছোঁ আপোনালোকক। বহুত টেষ্টি হৈছে খাবলৈ।